welcome back to another video of Jazz Vlog. আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আজি আসলতে মই দেখুৱাই আছো আপোনালোকক এখন খুব ধুনীয়া ফাষ্ট ফুডৰ দোকান যোৰহাটৰ একদম মোৰ বেকত আছে এই ডমিনোজ পিজাৰ মানে কিনাৰতে ব্ৰাদাৰ্ছ পইণ্ট বুলি আছে মই গোটেই আজি মানে চিকেন চাও আৰু লেগ পিচ এনেকুৱা বহুত বস্তু ইয়াত মানে বহুত ধৰণৰ ফাষ্ট ফুডৰ গোটেইখিনি পায় চিকেন আইটেম পায় খুব ধুনীয়া বনায় আপোনালোকে এবাৰ টেষ্ট কৰিব পাৰে তো বলক আমি তালৈ যাওঁ সবলোক গৈ আছো এয়া পাইছোহি ডচেনকো আৰু ইয়াৰ পিছতে আমি পামগৈ ৰিলায়েন্স ডিজিটেল আৰু ডমিনোজ পিজাৰ যিখন কেবি ৰোডৰ দোকানখন আছে আৰু তাৰ তলতেই আছে ব্ৰাদাৰ্ছ পইণ্ট আৰু এইখনৰ মালিক হৈছে অনুপম আৰু ইয়াত কি পায় সকলোখিনি দেখুৱাম বলক একদম হেৰি ব্ৰাদাৰ্ছ পইণ্টৰ মেইন মালিকে বহি আছে হা কেনেকুৱা ভালনে ভাল এবাৰ সকলোৱে হয় এইফালে টেষ্ট কৰক এবাৰ কেনেকুৱা লাগে তাৰপিছত নিজে গম পাব কিন্তু কিমান দিন হ'ল এই ব্ৰাদাৰ্ছ পইণ্ট কিমান দিন হ'ল 4 বছৰ হৈ গৈছে জুলাই 24 তাৰিখে 4 বছৰ হৈ গ'ল ন মানে কি পায় ইয়াত মানে কি পায় আপোনাৰ ফাষ্ট ফুডৰ আইটেম গোটেইখিনিয়ে পায় ধৰি লওক ৰেষ্টুৰেণ্টৰো পাব যদি অৰ্ডাৰ দিয়া হয় আমি সকলোখিনি বনাই দিয়া হয় হয় এনে জমেট'ৰ অৰ্ডাৰ আছে নেকি আছে জমেট' আছে অনলাইন অৰ্ডাৰ কৰিব পাৰি চ' অনলাইন অৰ্ডাৰ কৰিব পাৰি আৰু মই গোটেই দোকানখনৰ গোটেইখিনি দেখুৱাই দিম আৰু গোটেই ডিছক্ৰিপশ্যনত গোটেইখিনি দি দিম বাৰু আৰু এনেকৈ কৰি পেলাই বেকত মানে এনেকৈ কৰি গোটেই বনাই আছে চাওক আৰু ইয়াত মানে খুব ভাল কেলে ব্ৰাদাৰ্ছ পইণ্টত এটা কাৰণে খুব ভাল মানে অ'পেন মানে এনেকৈ এতিয়া চিকেন চাও যিটো বনাই আছে আৰু ফুল প্লেট 100 হাফ প্লেট 50 আমি হাফ প্লেটে লৈছোঁ খাবলৈ চব অ'পেন মানে ইয়াত মানে গোটেই হেৰিখনে আপোনাৰ মুখৰ আগতে থাকে আৰু এইপিনে এনেকৈ কৰি পেলাই এনেকৈ কৰি ছিটছ আছে এনেকৈ আপোনালোকে ইয়াত আহি বহিব পাৰে চ' বৰ্তমান মানে আমি অৰ্ডাৰ দিছিলোঁ মানে চিকেন চাও আৰু এতিয়া বনাই আছে চিকেন চাও হ'বলৈ হৈছে কিন্তু আপোনালোকে আৰু মানে ইয়াতে আমি লেগ পিচো ল'ম সেইটো কাৰণে ভিডিঅ'টো চাই থাকিব লেগ পিচ সম্পূৰ্ণ বনোৱা আৰু কিমান টেষ্টি মানে সেই গোটেই বস্তুটো বনোৱাটো গোটেইটো দেখুৱাম আৰু মানে আপোনাৰ চিকেনটো মানে মই দেখুৱাইছোঁ এয়া চাওক এই চিকেনটো মানে এনেকুৱা কৰি পেলাই বনোৱা থাকে আৰু খুব ধুনীয়া টেষ্ট মানে এই চিকেনটো মানে চাও যিটো চিকেন চাওত আমি লৈছোঁ যোন চিকেন বনাই ৰাখে ইয়াৰ মানে এটা চাটনি এটা আছে মানে খুব ধুনীয়া মানে এই চাটনি क्या चीज़ का है ये हाँ मिर्चा क्या चीज़ का मिर्चा भुट जलकिया हाँ सूखा मिर्चा শুকান মানে জলকীয়াৰ মানে কিন্তু খুব ধুনীয়া লাগে এইটো ইয়াত যিটো চাটনি মই দেখুৱাম বাৰু এই গোটেইটো পিছে মানে এই যিটো চাটনি হামকবি থোৰা দিটো এইটো মজা এইটো মানে এই চাটনিটো খুব ভাল লাগে খাই মানে আৰু এই গোটেইটো ইনগ্ৰিডিয়েণ্টছ কি ধুনীয়া লাগিছে মানে অলৰেডি আমাৰ খালে কেনেকুৱা টেষ্টটো অকণমান তেওঁ ক'ব বাৰু কেনেকুৱা লাগিছে বাৰু টেষ্টটো কেনেকুৱা বঢ়িয়া হা বঢ়িয়া ন মানে এই চাটনিটো লৈ পেলাই মানে এই টেষ্টটো ইয়াত যেতিয়া কৰে মানে খুব ধুনীয়া লাগে ৰ'ব গুচি নাযাব আপোনালোকে এতিয়া চিকেন লেগ পিচটো মানে এতিয়া খাম মানে আৰু বনাবলৈ অৰ্ডাৰ দিলোঁ চ' বনাই আছে তেওঁলোকে খুব ধুনীয়া চিকেন লেগ পিচটো 50 টকা মানে আৰু সেইটো কাৰণে এতিয়া মানে আপোনালোকক দেখুৱাইছোঁ ইয়াত মানে গোটেই বস্তুখিনি ইনগ্ৰিডিয়েণ্ট যিখিনি দিয়ে কিন্তু আপোনালোকে এবাৰ লেগ পিচটো খালে কিন্তু খুব ভাল পাব মানে মই খুব ভাল পালোঁ আৰু মই এনেও খাওঁ মানে কেতিয়াবা আহিলেও ইয়াতো খাওঁ চ' আপোনালোকক দেখুৱাইছে কি ধুনীয়া বনাইছে মানে মজা বনাইছে গোটেইখিনি বস্তু দি পেলাই লগতে মানে ইয়াত যিখিনি তেওঁ ইনগ্ৰিডিয়েণ্টছ আৰু চাটনিটো যিটো দিয়ে এইটোৰ লগত মানে যিটো লেগ পিচ খাই কি মজা লাগে মানে আপোনালোকক কি ক'ম চ' আমি এতিয়া লেগ পিচটো আমাৰ হৈ গৈছে আৰু এতিয়া মানে মই আপোনাক ইয়াৰ কালাৰটো দেখুৱাম কেনেকৈ কালাৰ হৈ যায় চাব দেই এয়া চাওক কি ধুনীয়া লাগিছে মানে এই চাটনিটো মই কৈ আছোঁ আপোনাক আৰু কি কালাৰ মানে কি ধুনীয়া লাগিছে এবাৰ খাই মানে মজা লাগিব খাই লওঁ ৰ'ব তাৰপিছত দেখুৱাইছোঁ একদম মজাৰ চিকেন মানে আমি খাই আছোঁ আৰম্ভ কৰিয়ে দিলে হা আৰম্ভ কৰিয়ে দিলে ন ৰ'ব নোৱাৰিলে মানে এই চবেই চিকেন মানে লেগ পিচ এটা খাই আছে খুব ধুনীয়া লাগিছে চাওক মই কৈছোঁ ইয়ালৈ আহিব এবাৰ টেষ্ট কৰি চাব খুব মানে আপোনালোকে নিজে টেষ্টটো কৰিলে খুব গম পাব কেনেকুৱা লাগিছে আপোনাৰ খাই কেনেকুৱা মজা ন ত' চবেই কৈছে এবাৰ আহিব চ' খাই বৈ একদম ওলাই গ'লোঁ আৰু এতিয়া এইখন মানে মোৰ বেকত এই এনেকৈ কৰি পেলাই আছে মই দেখুৱাই দিছোঁ
আৰু এনেকৈ কৰি পেলাই দোকানখনত ডমিন'জ পিজ্জাৰ একদম ৰিলায়েন্স ডিজিটেল আৰু ডমিন'জ পিজ্জাৰ কিনাৰতে দোকানখন আছে চ' আপোনালোকে খাব খুব ভাল লাগিলে আন এটা ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ লগ পাম চ' থেংক ইউ ভেৰি মাছ